হেল্ল' এভৰিৱান। যোৱা ভিডিঅ'ত আমি আলোচনা কৰিলোঁ যে কি ধৰণেৰে আমাৰ লোকসেৱা আয়োগসমূহ ভাৰতীয়কৰণ কৰা হ'ল ব্ৰিটিছ শাসনৰ অধীনত। তো যিহেতু সেইটোৱে লাষ্ট টপিক আছিলে এই চেপ্টাৰটোৰ, আজিৰ এই ভিডিঅ'ত আমি এই সম্পূৰ্ণ চেপ্টাৰটোৰ ভিত্তিত কিছুমান সম্ভাৱনীয় MCQ কুৱেশ্যন আমি আলোচনা কৰিম। প্ৰথম কুৱেশ্যনটো হৈছে কনষ্টাণ্টিনোপল তুৰ্কীসকলে দখল কৰিছিল। কনষ্টাণ্টিনোপল যি তুৰ্কীসকল আছিল সেইসকলে যি ইউৰোপৰ পৰা আহ যাহ কৰাৰ ক্ষেত্ৰত যি পথ আছিল সেই পথটো কিমান চনত দখল কৰিছিল? সেইটো হৈছে 1453 খ্ৰীষ্টাব্দত। দুই নম্বৰ কুৱেশ্যন আছিল ভাস্কো দা গামাই নতুন জলপথ আৱিষ্কাৰ কৰিছিল। ভাস্কো দা গামাই কিমান চনত আহি আফ্ৰিকাৰ হৈ সেই জলপথেৰে আহি ভাৰত কেনেকে পাইছিলে সেই সময়ছোৱা কিমান আছিলে সেইটো হয়। সেইটো হৈছে 1498 খ্ৰীষ্টাব্দত। 1498 খ্ৰীষ্টাব্দত। ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিলে 1600 চনত। যি 1600 চনত ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈ বিভিন্ন প্ৰান্তত ইউৰোপীয় এছিয়াৰ যোনবিলাক প্ৰান্তবিলাক বা আফ্ৰিকাৰ যোনবিলাক প্ৰান্তবিলাকত সেইবিলাকত বেপাৰ বাণিজ্য কৰিবৰ কাৰণে তেওঁলোকে কি কৰিছিলে? ৰাণীৰ পৰা অনুমতি লৈছিলে। চাৰি নম্বৰ হৈছে উইলিয়াম হকিন্সে কিমান খ্ৰীষ্টাব্দত জাহাংগীৰক সাক্ষাৎ কৰিছিল? যিহেতু ভাৰতলৈ আহি তেখেতসকলে বেপাৰ বাণিজ্য কৰিবৰ কাৰণে অনুমতিৰ প্ৰয়োজন হৈছিলে ৰজাৰ, তো সেই সময়ত জাহাংগীৰ আছিলে। তো জাহাংগীৰক প্ৰথমবাৰৰ বাবে তেওঁলোকে সাক্ষাৎ কৰিছিল হকিন্সে 1609 খ্ৰীষ্টাব্দত। ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰধান উদ্দেশ্য কি আছিল? এইটো সকলোৱে জানো যে ইষ্ট ইণ্ডিয়া কোম্পানী বেপাৰ বাণিজ্য কৰিবৰ কাৰণে ইয়াত আহিছিল। 1611 খ্ৰীষ্টাব্দত কোন ঠাইত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল? মছলিপট্টম আছিলে। মছলিপট্টমত এইটো স্থাপন কৰিছিলে। ইয়াত ভুলকে দিয়া আছে উত্তৰটো মুছলিম নহয়, মছলিপট্টম। ফৰ্ট উইলিয়াম নামটো কাৰ সন্মানাৰ্থে ৰখা হৈছিল? তৃতীয়জন উইলিয়াম যি আছিলে ৰজা ইংলেণ্ডৰ, সেই ৰজা তৃতীয় উইলিয়ামৰ সন্মানাৰ্থে এই যি ফৰ্ট উইলিয়ামৰ নামটো ৰখা হৈছিলে। ফৰ্টটোৰ নাম উইলিয়াম ৰখা হৈছিলে, ফৰ্ট উইলিয়াম বুলি। কলকাতাৰ ফৰ্ট উইলিয়াম বাণিজ্য কেন্দ্ৰ স্থাপন হৈছিল কিমান চনত স্থাপন হৈছিলে? ফৰ্ট উইলিয়াম কেন্দ্ৰ 1760 চনত। 1760 চনত এইটো আৰম্ভ হৈছিলে ফৰ্ট উইলিয়াম। পলাচীৰ যুদ্ধ কিমান চনত হৈছিল? পলাচীৰ যুদ্ধ আমি সকলো জানো যে যি চিপাহী বিদ্ৰোহ হৈছিলে, চিপাহী বিদ্ৰোহৰ 100 বছৰ আগত, অৰ্থাৎ 1757 চনত। এইটো মনত ৰাখিবলৈ এই চিপাহী বিদ্ৰোহ আৰু এই পলাশী যুদ্ধ এইটো মনত ৰাখিবলৈ সহজ, কাৰণ 100 বছৰ আগত হৈছিলে পলাশী যুদ্ধ 1757 আৰু চিপাহী বিদ্ৰোহ হৈছিলে 1857, পলাশী যুদ্ধৰ 100 বছৰ পিছত। ভাৰতত ঔপনিৱেশিক সাম্ৰাজ্য স্থাপন কৰিছিল। ভাৰতত ঔপনিৱেশিক সাম্ৰাজ্য স্থাপনৰ ক্ষেত্ৰত কোনে যুঁজা কৰিছিল? ৰবাৰ্ট ক্লাইভ। ৰবাৰ্ট ক্লাইভেই প্ৰথমজন আছিলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ সেনাবাহিনীৰ যি সাম্ৰাজ্যবাদৰ নীতি ইয়াত প্ৰথমবাৰৰ বাবে তেওঁ আৰম্ভ কৰিছিল, বা তেখেত পদক্ষেপ লৈছিল যে ব্ৰিটিছ সাম্ৰাজ্যবাদ ভাৰতত কেনেদৰে প্ৰতিষ্ঠা কৰিব পাৰি সেই সম্পৰ্কে। পৰাধীন ভাৰতৰ ব্ৰিটিছ আসনক কেইটা ভাগত ভগাব পাৰি? দুটা ভাগত ভগাব পাৰি। এটা হৈছে কোম্পানীৰ আমল আৰু এটা হৈছে ইংলেণ্ডৰ যি ৰাণীৰ শাসন, সেই শাসনৰ সময়ছোৱা। ভাৰতৰ প্ৰথমটো স্বাধীনতা সংগ্ৰাম এই 1857 চনৰ যি চিপাহী বিদ্ৰোহ হৈছিল, সেই বিদ্ৰোহে স্বাধীনতা সংগ্ৰামৰ প্ৰথমটো সংগ্ৰাম বুলি ধৰা হয়। আৰু এইটো কৈছিলে
যি বীৰ সাভাৰকাৰে এইটোক কৈছিলে। চিপাহী বিদ্ৰোহ কিমান চনত হৈছিলে? উল্লেখ কৰিছিলো যে 1857 চনত চিপাহী বিদ্ৰোহ হৈছিলে। 1765 চনত কি চুক্তি হৈছিল? এলাহাবাদ চুক্তি হৈছিলে এই সময়ছোৱাত। বংগত দ্বৈত শাসনৰ প্ৰৱৰ্তন হৈছিল। এইটো 1765 চনত হৈছিলে বংগত দ্বৈত শাসনৰ। এতিয়া আমাৰ যিহেতু আমি বহল নকৰাকৈ আমি কিছুমান শৰ্ট কুৱেশ্যন এইবিলাকৰ পৰাও MCQ আহিব পাৰে অহাৰ সম্ভাৱনা। এইটো MCQ বাকী অপশ্যনবিলাক দিয়া নাই, মই কেৱল মাত্ৰ এইটোৰ পৰা উত্তৰসমূহে কৈ গৈছো। জলপথেৰে পৃথিৱীৰ প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজন কোন আছিল? ফ্ৰান্সিছ ড্ৰেক আছিল, যিটো পৰ্তুগালৰ ভাস্কো দা গামাৰ আগৰ সেইজন। ভাৰত ভূমিত ইংৰাজসকলে পোনপ্ৰথমে কোন ইংৰাজ নাবিকে কেতিয়া প্ৰৱেশ কৰিছিল? 1599 খ্ৰীষ্টাব্দত ইংৰাজ নাবিক জেমছ মিল্ডনে প্ৰৱেশ কৰিছিল। ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া ক'ত গঠন হৈছিল? 1599 খ্ৰীষ্টাব্দত লণ্ডনত। ফৰ্ট উইলিয়াম হৈছে এখন বাণিজ্য কেন্দ্ৰ। ভাৰতীয় পৰিষদ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল? 1681 খ্ৰীষ্টাব্দত। পৰ্তুগীজ নাবিকসকলে কোনখন সমুদ্ৰত নৌযাত্ৰা কৰিছিল? অজনা সমুদ্ৰত। কোন ব্ৰিটিছ সদাগৰে সম্ৰাট জাহাংগীৰলৈ বেহা বেপাৰৰ বাবে আবেদন পত্ৰ আনিছিল? কেপ্টেইন উইলিয়াম হকিন্স। ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰথম আৰু মুখ্য উদ্দেশ্য কি আছিল? বেপাৰ বাণিজ্য। এইটো উল্লেখ কৰিছিলো আগতে। পৰ্তুগীজসকলে ভাৰতত প্ৰথমে ক'ত বেপাৰৰ কুটি মেলিছিল? কালিকট আৰু কোচিনত। ইংৰাজসকল ভাৰতলৈ অহাৰ সময়ত মোগল সম্ৰাট কোন আছিল? জাহাংগীৰ আছিল। ব্ৰিটিছে ভাৰতত ক'ত প্ৰথমে বাণিজ্য কুটি পাতিছিল? চুৰাটত পাতিছিল। ফৰ্ট উইলিয়াম দুৰ্গ কোনে নিৰ্মাণ কৰিছিল? জব চাৰ্নকে। কোন চনত ভাৰতত প্ৰথমবাৰৰ বাবে টেলিগ্ৰাফ লাইন স্থাপন কৰা হৈছিল? 1853 চনত। চিপাহী বিদ্ৰোহৰ সময়ত মোগল সম্ৰাট কোন আছিল? মোগল সম্ৰাট শ্বাহ আলম আছিল। পিতৰ ভাৰত আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল? 1874 চনত। মংগল পাণ্ডেৰ সৈতে শাস্তি পোৱা অন্য চিপাহী কোন? ঈশ্বৰ পাণ্ডে। ভাৰত চৰকাৰৰ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল? 1858 চনৰ 2 আগষ্ট তাৰিখে। ভাগ কৰা আৰু শাসন কৰা নীতি কোনে প্ৰৱৰ্তন কৰিছিল? ইংৰাজসকল। পাব্লিক চাৰ্ভিচ কমিশ্যন কেতিয়া গঠন হৈছিল? 1866 চনত। লি আয়োগ কেতিয়া গঠন হৈছিল? 1923 চনত। কোনখন আইনে যুক্তৰাষ্ট্ৰীয় লোকসেৱা আয়োগ আৰু প্ৰাদেশিক লোকসেৱা আয়োগ গঠন কৰাৰ প্ৰস্তাৱ দিছিল? ভাৰত চৰকাৰ আইন 1935। তো এইবোৰেই সম্ভাৱনীয় কুৱেশ্যন, যি MCQ টাইপৰ কুৱেশ্যন বিলাক হয়। আৰু ইয়াৰ উপৰিও যদি কিছুমান সম্ভাৱনীয় কুৱেশ্যন দিব পাৰো সেইটো যত্ন কৰিম।